আজি আকৌ নতুন ভিডিও এটা লৈলো আজি আমুন অয়িঙৰ ৰেচিপি এটা লৈছো যি আমাৰ মেচিঙৰ আমুন অয়িং বুলি কয় যি খুদ্দু চাউলে বনোৱা হয় শুকান মাছৰ লগত বনাম আৰু লগত ঔটেঙা কেনে লাগিছে কবচোন বাৰু বেছি দেৰি নকৰো আপোনালোকক সিধা ৰেচিপিলৈ লৈ যাওঁ নহলে বলক এই দাইলখিনি লগতে খুদ্দু চাউলখিনি যেহেতু চাউল যেতিয়া আমি ঝাৰু তেতিয়া টুকুৰা টুকুৰা যোনবোৰ চাউল থাকে নাই এইবোৰ ৱেষ্ট নোখোৱাকৈ এনেকৈ চব্জি বনাই খাব পাৰি আমুন অয়িং বুলি কয় আমাৰ মিচিঙত আমুন অয়িং এয়া পানী দি লৈছোঁ বইল বনিব এনেকৈ দাইল আৰু খুদ্দু চাউলটো দি লৈছোঁ প্লিজ আপোনালোকে স্কিপ নকৰাকৈ একেলগে চাব তেতিয়া গম পাব কেনেদৰে বনায় আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব এতিয়া নিমখ দিয়া হ'ব নিমখ হালধি জলকীয়া সকলোবোৰ দি মেলি ঢাকি থৈ দিম উতলিবলৈ দিম হালধি কম পৰিমাণ আৰু চাই চিতি এয়া ভোট জলকীয়া আচাৰৰ তেল পুৰি একদম কুলু দিবনে ঢাকনি দে তাৰপিছত এতিয়া ঢাকি থৈ দিম উতলিবলৈ দিম জালুকখিনি দি দিয়া হৈছে ঔটেঙাখিনি এতিয়া দি দিয়া হৈছে সৰুকৈ ধুনীয়াকৈ কাটি লৈ কোমলীয়া ঔটেঙা তাৰপিছত লাহেকৈ শুকান মাছখিনি দিয়া যাব ভালকৈ লৰাই লওঁ আকৌ উতলিবলৈ দিম মেলি দিবনে চান্দাঙতে তেতিয়া ঢাকি থৈ দিম আকৌ এতিয়া শুকান মাছখিনি দি দিম নিজৰ লোকেল শুকান মাছ ঘৰৰে হয় গাঁৱত শুকাই পিনে দি পঠিয়াইছিলে কমটি মজা লাগে খাই ধুনীয়াকৈ দি মেলি লৰাই দিম অকণমান দেৰি থৈ পিনে উতলিবলৈ দি নমাই দিম তাৰপিছত ঔটেঙাৰ লগত খোৱা একদম মাছৰ লগত সোৱাদে বেলেগ এনেদৰে খাই চাবচোন কেতিয়াবা এয়া আমাৰ প্ৰায়ভাগ মিচিং মানুহবোৰে এনেকৈ বনাই খায় আগৰ দিনৰ পৰাই এনেকৈ চলি আছে আমুন অয়িংটো হৈ গ'ল এতিয়া উতলিবলৈ দিম অলপ দি ঢাকি থৈ দিম হৈ গ'ল নমাই দিলোঁ চব ঠাণ্ডা হৈ লওক এতিয়া চাটনি বনাওঁ
মছন্দৰী আৰু পিঁয়াজ খুন্দিম, লগতে ভোট জলকীয়া দি দিম। ভোট জলকীয়া গোন্ধটো একদম মজা লাগিব খাই। আপোনালোকে চাই থাকক, কেনে পালে ক'ব। ভোট জলকীয়া দি দিছোঁ, অকণমান দি দিম। লগতে নিমখ অকণমান দি দিম। এয়া নিমখ। এতিয়া খুন্দিব লাগে। এয়া ৰেডি হৈ গ'ল খুন্দি মেলি। দেউতাক টেষ্ট কৰি চাব দিলোঁ, ভাল লাগিছেনো। মজা লাগিব খাই, খোৱা টাইমত দেখাম। এতিয়া ধুনীয়াকৈ ভাতটো বাঢ়ি লওঁ। গৰম ভাতৰ লগত বঢ়িয়া লাগিব। এতিয়া চব্জি। বছ। কোমলীয়া ঔটেঙা কমটিও মজা লাগে নি খাই। খাওঁ লাগি গৈছেগৈ আৰু। এফালে চাটনি টেঙা লৈ লৈছোঁ লগতে। খাই চাওঁ কেনে লাগে। বঢ়িয়া, মজা। তেনেহ'লে মই খাই লওঁ, খাই লৈ আপোনালোকক লগ কৰি আছোঁ বাৰু। ঔটেঙা কোমলীয়া ঔটেঙা, মোক বহুত ভাল লাগে কোমলীয়া ঔটেঙা যে। কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো? মইতো খুবেই ভাল পালোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকৈ পাইছে। আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ দৰে এনেকৈ আঁকোৱালি ল'ব বুলি। তেনেহ'লে কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি লাইক কৰা নাই তেন্তে লাইক এটা কৰি দিব। আৰু লগতে কমেণ্ট নাই দিয়া যদি কমেণ্ট এটা দি দিব। ঠিক আছে, নহ'লে আকৌ লগ পাম আন এটা নতুন ভিডিঅ'লৈ। তেনেহ'লে বাই বাই।